শুনাচোন অঁ আজি তুমি মোক ক'ৰবালৈ নিম বুলি কৈছিলা যে মনত আছে নে পাহৰিলাই? অঁ চৰি দেই, মই কাইলৈ নিম। মোৰ বহুত ইম্পৰ্টেণ্ট মিটিং এখন আছে, বেয়া নাপাবা। তুমি সদায় সদায় মোক কিয় এনেকুৱা কৰি থাকা? বাই বাই। মা, অ' মা, মা, এওঁ কিয় নাজানো আজি বহুত দিনৰ পৰা মোক ইগন'ৰ কৰি আছে। মোৰ মেকআপৰ বস্তুও নাই। এওঁক ইমান কৈ আছো, তেওঁ অকণো গুৰুত্বই দিয়া নাই। মেকআপৰ বস্তু সেইদিনাখন মোৰ লগত টাউনলৈ গৈ তুমি আনিছিলাহে। আদায় হ'লেই নেকি? মোৰ এটিএমো খালী। অ' সেইটো কথা। মোৰ হাততে পইচা কেইটামান আছে, তুমি মণিবেগৰ পৰা পইচাকেইটা লৈ বজাৰৰ পৰা কিনি আনাগৈ যোৱা। অ' চ' চুইট মাই মম। আপুনি মোৰ শাহু মা নহয়, নিজৰ মাৰ দৰে। লাভ ইউ চ' মাচ। আৰু মই অকলে নাযাওঁ দেই, আপুনিও মোৰ লগত যাব লাগিব। নাই নাই, মই নাযাওঁ, কাম বহুত আছে নহয়। মই কামখিনি কৰোঁ, তুমি অকলে বজাৰলৈ গৈ পেলাই কিনি আনাগৈ যোৱা। কিয়? ঘৰত কাম কৰিবলৈ ৰেবা আছে নহয়। ব'লক ব'লক আপুনিও। আৰু অকলে গাড়ীখন লৈ যাবলৈ ভাল নালাগে নহয়। ব'লক ব'লক। ৰেবা, তোৰ আকৌ কি হ'ল? গা বেয়া নেকি? নহয় বাইদেউ, গা বেয়া নহয়, মনটোহে বেয়া। মন বেয়া কৰিবলৈ আকৌ কি হ'ল? আমাৰ এইটোক কিবা ক'লে নেকি আকৌ? নাই, নাই কোৱা। তেন্তে কি হৈছে তোৰ? হ'ব, তই মন বেয়া নকৰিবি। মাত্ৰ মই যেনেকৈ কওঁ তই খালি তেনেকৈ কৰিবি। এতিয়া শুন। ৰেবা, অ' ৰেবা। মালিকনী ঘৰত নাই, আহ বাহিৰলৈকে যাওঁ। মোৰ এটা ডাঙৰ সমস্যা হৈছে অ'। সমস্যা? কি সমস্যা? তইতো জানই, মা দেউতা সৰুতে ঢুকাল। নিজৰ বুলিবলৈ ৰিদীপ দাহে আছে। সিও আজিকালি মোক গুৰুত্ব নিদিয়া হৈছে অ'। কিয়? সিটো তোক বহুত ভাল পাইছিলে। মই হেনো আজলি, ষ্টাইল কৰিব নাজানো। ষ্টাইল কৰাটো আমাৰ ফেশ্বন, এগৰাকী নাৰীৰ অলংকাৰ। তুমি এনেকে বেয়া পালে নহ'ব নহয়। মই বেয়া বুলি ক'লোনো কেতিয়া? কিন্তু মেকআপৰ নামত ইমান টকা খৰচ কৰা, টকা ঘটাজনহে গম পায় টকা মূল্য কিমান। হ'ব হ'ব, মনে মনে থাকা। কেতিয়াবা এনেকুৱা লাগে যে তুমি এই মাৰ সন্তানেই নহয়। দেখিছা, মায়ে মোক কিমান ছাপোৰ্ট কৰে। তোমাৰ গাততো মাৰ অকণোই গুণ নাই। আৰে মেকআপ কৰা, কিন্তু টু মাছ নহয়। খৰচ কৰা, কিন্তু অতিমাত্ৰা নহয়। অকল মেকআপ 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 মেকআপ। অঁ মেকআপ। অঁ, লোকৰ ঘৰত কাম কৰিলি বুলিয়েই তই অকণ লিপষ্টিকো নলগাবিনে? হা? লোকৰ মাইকীবিলাক দেখিছ কিমান একেবাৰে সাজি কাচি থাকে। বিয়া নাপাতিলেও তইতো মোৰ মাইকী ন? হা? অলপ সাজি কাচি নাথাকিলে মোৰ ভাল নালাগে অ'। সাজি কাচি থাকিবলৈ সকলোৰে মন যায়, কিন্তু পইচাওতো লাগিব। তোৰ পইচা নাইকিয়া হোৱা নাই। সদায়চোন ঘটিয়েই থাক। টকা এখন দে না, মানে বৰ্ড এখন মাৰি আহো। ইয়ে দে না, দে।
আৰে মণি বেগৰ পৰাচোন 2000 ৰুপিজ নাই তুমি ল'লা নাই লোৱা মই ক'ত থৈছা জানাইচোন মাহৰ লাষ্ট তাৰিখ বুলি সেইটো পইচা মই LIC প্ৰিমিয়ামৰ কাৰণেহে থৈছিলোঁ দিয়া মই মানে মেকআপৰ বস্তু কিনিলোঁ আচলতে মানে মোৰ নহয় কি কি হ'ল আকৌ মা কি অঁ আজিৰ পৰা মই কমপ্লিট চেঞ্জ হৈছোঁ চা না লিপষ্টিকটো কেনেকুৱা লাগিছে আও তই বৰ্ড খেলিবলৈ টকা এশ দিব নোৱাৰ ইমানবোৰ পইচা ক'ত পাইছ তই এইবিলাক কিনিবলৈ অকল এটাই অনা নাই বহুত আনিছোঁ চাবি আহ তই যে কৈছিলি তোক সাজি কাচি থাকিলে ভাল লাগে বুলি সেইবাবে বহুত আনিছোঁ কথা গুৰি কৰবাত তই সাজি কাচি কৈ বেলেগ ধান্দা মৰা নাইতো কি তই এনেকৈ কৈছ অঁ মই এনেকৈ ক'বলৈ বাধ্য হৈছোঁ ইটছ মাই লাষ্ট ৱাৰ্ণিং বাবা তই কিয় ইমান হুলস্থুল কৰি আছ ইয়াত হুলস্থুলৰ কথা নাই ভালে ভালে বুঢ়াইক মেকআপৰ নামত কৰা খৰচ কমাবলৈ কোৱা নহ'লে কি কৰিবা নহ'লে তোক ঘৰৰ পৰা খেদি পঠিয়াম এনেও মাৰ বাপে নাই ফুটপাথ ৰেল ষ্টেচন য'ত থাক থাকিবিগৈ মুঠৰ ওপৰত এনেদৰে তই ষ্টাইল মাৰি লোকৰ ডেকাক কলিয়া নকৰিবি বুজিছ এইফালে চা কান্দি ৰণ জিকিব নালাগে হ'ব দে টকা এশ দে বৰ্ড এটা মাৰি থৈ আহোঁগৈ